ভাৰত চৰকাৰৰ নিয়ম আৰু প্ৰয়োজনীয়তা অনুসৰি আমি ডিব্ৰুগড় বিমানবন্দৰটোক ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিম। মই নিশ্চিত ভাৰত চৰকাৰে আমাৰ এই অনুৰোধ গ্ৰহণ কৰিব আৰু আমি ডিব্ৰুগড় বিমানবন্দৰটোক ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কন কৰিবলৈ সক্ষম হ'ম। আমি সকলোৱে জানো আমাৰ ৰাজ্যখনৰ দুজন মহীৰুহে ভাৰত ৰত্ন উপাধি লাভ কৰিছিল। ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামত অসমৰ ৰাজধানী গুৱাহাটী বিমানবন্দৰ আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নামত অসমৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড়ৰ বিমানবন্দৰ। মই আশা কৰোঁ অসমবাসী ৰাইজে আমাৰ এই প্ৰচেষ্টাক সহায় কৰিব, সহযোগিতা কৰিব।